চুৰ হৈছিলে সেই বস্তুখিনি লালুক থানাই উদ্ধাৰ কৰি আজি আমাক মাতি আনিছে চাবৰ কাৰণে তেখেতসকললৈ আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু আমি উপকৃত হৈছোঁ বস্তুকেইটা পাই আমাৰ মনটো ভাল লাগিছে। কিমান তাৰিখে চুৰি কাৰ্যটো সংঘটিত হৈছিলে? চুৰি কাৰ্য আমাৰ সংঘটিত হৈছিলে জুবিন গাৰ্গ মৃত্যুৰ 3 দিন যেতিয়া স্কুল বন্ধ আছিলে তেতিয়া আমাৰ বস্তুটো চুৰ হৈছিলে আৰু পূজাৰ 3 দিনত স্কুল বন্ধ আছিলে তেতিয়া আমাৰ বস্তুখিনি চুৰ হৈছিলে। মানে যিসমূহ সামগ্ৰী ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰু বহুত কিবা এনেকুৱা থাকি গৈছে নেকি যিসমূহ এতিয়াও মানে উদ্ধাৰ কৰিবৰ কাৰণে বাকী আছে বা সেনেকুৱা কিবা সন্দেহৰ আৱদ্ধত আছে নেকি? আছে আমাৰ আগতে নিছিলে ছাত্ৰ ছাত্ৰী মিড ডে মিল বনোৱা যি ডেক্সি আছিলে চচ আছিলে ডাঙৰ ডাঙৰ সান্দি আছিলে সেইকেইটা তেওঁলোকে লৈ গৈছিলে আজিলৈকে আমি সেইকেইটা বস্তু পোৱা নাই আৰু 2বাৰ 3বাৰ তেনেকৈ স্কুলত মানে চুৰ হৈ থাকে সেইখিনি বস্তু আমি সৰু সুৰা বস্তু কিছুমান নিছে আমি সেইকেইটা বস্তু পোৱা নাই এইবাৰ লাষ্টত যি বস্তু নিলে 2বাৰ কৰি সেই বস্তুকেইটা আমি এইবাৰ পাবলৈ ইতিমধ্যে আৰক্ষীয়ে 2জন ব্যক্তিক কৰায়ত্ব কৰিছে গতিকে এওঁলোকৰ লগত আৰু কোনোবা জড়িত থকাৰ সন্দেহ আছে নেকি? হয় আমি সন্দেহ কৰিছোঁ তেওঁলোকৰ লগত আছে বুলি আমি যি দুজনক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে তেওঁলোকক মানে এনে ঠিকনাটো জানিব পাৰিছেনে? খুব পাৰিছোঁ তেওঁলোকে আমাৰ স্কুলৰ কাষতে তেওঁলোকৰ ঘৰ স্কুলৰ কাষতে আৰু আমি পঢ়ুৱা স্কুলৰ ছাত্ৰ হয় তেওঁলোক মানে আপোনাৰ বিদ্যালয়তে পঢ়ি আপোনাৰ বিদ্যালয়তে তেওঁলোকে চুৰি কাৰ্যটো সংঘটিত কৰিছে। হয় হয় আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে যেতিয়া বন্ধ দিছিলে সেই বন্ধ ৰাতি আমাৰ স্কুলৰ পৰা প্ৰিণ্টাৰ এটা আৰু চাউণ্ড বক্স এটা লৈ গৈছিল তাৰপিছত আকৌ পূজাৰ বন্ধত 6 বেগ চাউল আৰু মটৰ এটা লৈ গ'ল তাৰ আগতো একেজন চোৰে হ'ব চাগে তেওঁ আমাৰ কাঁহী বাতিও চুৰি কৰিছিলে গতিকে আমি লালুক থানাত প্ৰতিবাৰেই জনাই আহিছিলোঁ আৰু এইবাৰ ৰাইজে আহি লালুক থানাত জনোৱাৰ কাৰণে অতি ক্ষিপ্ৰতাৰে তেখেতসকলে আমাৰ বস্তুখিনি উদ্ধাৰ কৰি দিছে আমি থানাৰ সকলো ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যিখিনি বস্তু হেৰাইছিলে আমি গোটেইখিনি পাইছোঁ। কোনটো বিদ্যালয়? হেনখাটি প্ৰাথমিক বিদ্যালয়। কোনটো শিক্ষাখণ্ডৰ অন্তৰ্গত? BPA শিক্ষা। মানে 2বাৰে চুৰি কাৰ্য সংঘটিত কৰিলে এতিয়ালৈকে 3বাৰ হ'ল 2বাৰৰ বস্তুখিনি আমি সম্পূৰ্ণ পাইছোঁ এই শেহতীয়াকৈ যি 2বাৰ হ'ল আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে যিদিনা বন্ধ দিছিলে সেইদিনা হোৱা আৰু তাৰ এই দুৰ্গা পূজাৰ সময়ত হোৱা বন্ধত যি 2টা বস্তু চুৰি হৈছিলে 2টা নহয় ধৰক আমাৰ প্ৰিণ্টাৰ চাউণ্ড বক্স মটৰ আৰু চাউল 6 বেগ এই গোটেইখিনি বস্তু এতিয়া উদ্ধাৰ হৈছে।